আমাক দলঙো নালাগে, আমাক চাকৰিও নালাগে, আমাক মাথো লাগে জুবিন দাই ন্যায় যদি দিব পাৰিছে দিয়ক, নহ'লে ৰিজাইন দি দিয়ক, কাম খতম। এবাৰ এটা কথা ক'ব, এবাৰ এটা কথা ক'ব, কথাবোৰ বদলি হৈ থাকিলে আমি ভাল নাপাওঁ নহয় ন। আমি মন গ'লে আপোনাৰ 26ক নিজিকাবও পাৰোঁ, বুজিলে মামা। জুবিন দা মেইন, বাকী দলং বনোৱা, কিবা বনোৱা, হেৰি বনোৱা, তেৰি বনোৱা, এই চব আমাক নালাগে। চাকৰি বাকৰি নালাগে, হাজিৰা কৰি খাম, জেওৰা দি খাম গত, বাছ চিধা কথা। 2026ত নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক, ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই, নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই, দলং বনাম বুলি কৈছিল, বনোৱা নাই, চাকৰি দিম বুলি কৈছিল, দিয়া নাই, লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ, সি স্পষ্ট কথা। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক, আৰু তাক আমি মানিও ল'ব লাগিব।